হাই হেল্ল' নমস্কাৰ। আজি আকৌ ঘূৰি আহিলোঁ আপোনালোকৰ ওচৰত লোভিয়া ভকতৰ দ্বিতীয় তথা অন্তিম খণ্ডলৈ। দ্বিতীয় খণ্ডলৈ আগবঢ়াৰ আগতে আহক এবাৰ শুনি লওঁ প্ৰথম খণ্ডত হৈ যোৱা ঘটনাবোৰ। তৰামাইৰ লগত বিয়া কৰাৰ সপোন দেখা মদনে ভদাইৰ কথামতে ভণ্ড ভকতৰ কাষ চাপে। ভকতে দিয়া মন্ত্ৰপুত পানী ছটিয়াব গৈ তৰামাইৰ ওচৰত মদন ধৰা পৰে। নিৰ্দোষী মদনৰ কথা শুনি তৰামাই ভকতৰ আচল ৰূপক ধৰা পেলায় আৰু ভকতক এসেকা দিবৰ হকে বুদ্ধি ভাঙিব। আহক এতিয়া গল্পটিৰ তৃতীয় খণ্ডলৈ আমি আগবাঢ়ো। তৰামায়ে মদনৰ সকলো বৰ্ণনা শুনি ভকতৰ আচল ৰূপক গাঁওবাসীৰ আগত ফাদিল কৰিবলৈ এটা বুদ্ধি পালে। তৰামায়ে মদনক সম্বোধি ক'লে, মদন কাই, মই জানিছিলোঁ তহঁত যে নিৰ্দোষী, কিন্তু ভণ্ড ভকতৰ পৰা আমাৰ গাঁওবাসীক ভৱিষ্যতলৈ বচাবলৈ আমি এই ভকতৰ মুখা খুলিব লাগিব, নহ'লে এনে কাৰ্য ভৱিষ্যতলৈ আৰু সংঘটিত হৈ থাকিব। আওপুৰণি অন্ধবিশ্বাস আৰু কুকৰ্মৰ এই মায়াজালৰ পৰা আমাৰ ভৱিষ্যতৰ প্ৰজন্মক মুক্ত কৰিবই লাগিব। মদনকাই শুন, মই এটা বুদ্ধি ভাঙিছোঁ। ইয়াৰ কাৰণে তোৰ আৰু ভদাইৰ সহযোগিতা লাগিব। মদনৰ তৰামাইৰ কথা শুনি চকু খোল খালে আৰু তৰামাইৰ আগন্তুক পৰিকল্পনাত সহযোগ কৰাত হয়ভৰ দিলে। হঠাৎ এদিন বাপুকণ দেউতাৰ ঘৰত হোৱা দোৱা লাগিল। বাপুকণ দেউতাৰ ঘৰৰ পৰা মাইকী মানুহৰ বিকট চিঞৰে শুনা দিলে। হুলস্থুল শুনি গোটেই গাঁৱৰ ৰাইজ বাপুকণৰ ঘৰত আহি ভিৰ লগালেহি। ৰাইজে বাপুকণক সোধা পোছা কৰিলে। এনেতে ভীতিগ্ৰস্ত বাপুকণ দেউতাই ক'লে, কি হ'ল মোৰ তৰামাই? তাই আজি পুৱাৰেই পৰা পলাপ বকিব আৰম্ভ কৰিছে। এনে লাগিছে যেন কিবা বাহিৰা শক্তিয়েহে তাইৰ গাত লম্ভিছে। কি কৰোঁ মই এতিয়া? চুলি মেল খাই ডাইনী ৰূপ ধৰা তৰামাইক দেখি গাঁৱৰ কোনেও তাইৰ কাষ চাপিব সাহস নকৰিলে। এনেতে মদন আৰু ভদায়ে বাপুকণ দেউতাৰ কাষ চাপিল আৰু ক'লে, বাপুকণ দেউতা, তৰামাইক দেখি এনে লাগিছে তাইৰ গাত অপশক্তিয়ে আশ্ৰয় লৈছে। আমাৰ গাঁৱত এনে শক্তিৰ লগত যুঁজিব পৰা মানুহ এজনেই আছে। বাপুকণ দেউতাই আগ্ৰহী হৈ সুধিলে, কচোন ভদাই, কোনে মোৰ তৰামাইক আগৰ ৰূপলৈ আনিব পাৰিব? ভদায়ে ক'লে, গাঁৱৰ মাইথানত ভকত বিষ্ণু এজন আহিছে। তেওঁ শক্তি অপৰিসীম। তেওঁহে তৰামাইক এই অপশক্তিৰ পৰা মুক্তি দিব পাৰিব। কথামতেই কাম। বাপুকণ দেউতাই নিৰুপায় হৈ ভকতক তেওঁ ঘৰলৈ আহিবলৈ যোজা কৰিলে। অৱশেষত ৰাইজৰ গোহাৰিত ভকত আহি বাপুকণ দেউতাৰ ঘৰত উপস্থিত হ'ল। ভকত যেন আজিহে আচল পৰীক্ষাৰ সন্মুখীন হ'ল। ভয়ত কম্পমান ভকতে জানিছিল যে তাৰ গাত কোনো ঐশ্বৰিক শক্তি নাই। সহজ সৰল মানুহক ফুচুলাই বেলেগৰ সম্পত্তি হৰলুকি কৰি ডলাৰ বগৰীৰ দৰে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ঘূৰি ফুৰাই তাৰ একমাত্ৰ জীৱিকা। ভকতে ৰাইজৰ ৰোষত তথা লাজত পৰাৰ পৰা বাচিবৰ কাৰণে ৰাইজক সম্বোধি ক'লে, তৰামাইৰ গাত এটা খুব শক্তিশালী অপশক্তিয়ে আশ্ৰয় লৈছে। ইয়াক দূৰ কৰিবলৈ মই তাৰ লগত যুঁজিব লাগিব। মই বিচাৰোঁ ৰাইজৰ যাতে কোনো ক্ষতি নহয়। সেইবাবে তৰামাইক মই এটা বন্ধ কোঠাত লগ কৰিব বিচাৰোঁ, যাতে সেই শক্তিক মই তাতেই শেষ কৰি বন্দী কৰিব পাৰোঁ। কথামতেই কাম। ৰাইজ স্থানৰ পৰা আঁতৰি ভকতক তৰামাই থকা কোঠাত প্ৰৱেশ কৰিব দিলে। কিন্তু হাতত খাৰ ভৰিত খাৰ ভয়ত ত্ৰস্তমান ভকতে শেক ঢুকি ঢুকি তৰামাইৰ পৰা নিলগত বহিল। তৰামাইৰ বিকট চিঞৰত ভকতৰ প্ৰাণবায়ু ওলোৱাৰ অৱস্থা হ'ল। ভয়ে ভয়ে ভকতে তৰামাইক সুধিলে, মোক নামাৰিবি, মই তোৰ একো অপকাৰ নকৰোঁ। তই এই ছোৱালীৰ শৰীৰৰ পৰা ওলাই যা আৰু বেলেগৰ শৰীৰত প্ৰৱেশ কৰগৈ। তৰামায়ে বিকট চিঞৰ এটা মাৰি ক'লে, যেতিয়ালৈকে এই ঘৰৰ পিছফালৰ আহঁতডালৰ তলত থকা সোণৰ মুদ্ৰাৰ কলহটো মই আয়ত্ব কৰিব নোৱাৰোঁ, তেতিয়ালৈকে এই ছোৱালীৰ শৰীৰ মই ত্যাগ নকৰোঁ। এই স্থান একালত মোৰ আছিল। মই পুতি থোৱা সোণৰ অধিকাৰী আজি ইহঁত হ'ল।
অমাৱস্যাৰ মধ্যৰাতিহে এই সোণৰ কলহ পোৱাটো সম্ভৱ। এই কলহক নিজৰ কৰি লোৱাৰ পিছতহে মই এই ছোৱালীৰ দেহ ত্যাগ কৰিম। অপশক্তিৰ এই কথা শুনি ভণ্ড ভকতৰ লোভ চৰম পৰ্যায় পালেগৈ। ভয়ে ভয়ে সি কোঠাৰ পৰা বাহিৰ হ'ল আৰু মনতে ভাবিলে, বাহ, কি কপাল মোৰ! এই ডাইনীয়ে কথাই কথাই মোক কুবেৰৰ ধনৰ গৰাকী কৰিল। এই সোণৰ কলহ মোৰ। ইয়াক নিজৰ কৰিব পাৰিলে আৰু মোৰ গাঁৱে গাঁৱে কৰি ফুৰা ভকতগিৰিৰ উৰ পৰিব। কোঠাৰ পৰা বাহিৰ আহি বাপুকণ দেউতা তথা ৰাইজক সম্বোধি অতি বীৰত্বৰে ভকতদেৱে ক'লে, এই অপশক্তিৰ বল এতিয়া পৰ্বতসম হৈ আছে। অমাৱস্যাৰ নিশাহে ইয়াক ৰুধিব পৰা যাব। সেই ৰাতি এই শক্তি যাতে বাহিৰ ওলাব নোৱাৰে, সেইবাবে তৰামাইক অমাৱস্যা ৰাতি কোঠাত বন্ধ কৰি ৰাখিব আৰু মই মোৰ থানৰ পৰা যজ্ঞ মন্ত্ৰপুত কৰি সেই শক্তিক নাশ কৰিম। এই বুলি দাম্ভিক মাৰা কথা কৈ সেই ঠাইৰ পৰা ভকতে প্ৰস্থান কৰিলে। অমাৱস্যা ৰাতি ভকতে ৰাইজৰ পৰা লুটি পুতি ৰখা অলংকাৰ, ধন টকা পইচা, কাপোৰ কানি সকলো বান্ধি গাঁৱৰ পৰা পলায়ন কৰিবলৈ সাজু হৈ উঠিল। একমাত্ৰ সোণৰ কলহ আয়ত্ত কৰিব পাৰিলেই ভকত গাঁৱৰ পৰা উধাও হ'ব। পিছে ভকতে বুজি পোৱা নাছিল সি যে এটা চক্ৰবেহুত ফচিবলৈ আগবাঢ়িছে। তৰামাই আৰু মদনৰ পৰিকল্পনাৰ যেন আজি শেষ পৰ্যায়। পৰিকল্পনাৰ অংশ হিচাপে অমাৱস্যাৰ ৰাতি মদনে দুই সংগী লৈ তৰামাইৰ ঘৰৰ পিছফালে বাঁহতলিত জুপি থাকিল। আনহাতে ভদায়ে দুই সংগী লৈ ভকতৰ থানৰ পৰা প্ৰস্থান কৰিলেই তাৰ কোঠাত প্ৰৱেশ কৰি ৰাইজৰ সম্পত্তি ঘূৰাই আনিবলৈ যোজা কৰিলে। মধ্যৰাতি ভকতে কলা কাপোৰ এখন গাত মেৰিয়াই চোৰৰ লেখীয়াকৈ বাপুকণ দেউতাৰ ঘৰৰ পিছফাল পালেগৈ। সকলো গভীৰ নিদ্ৰাত। আহঁতজোপা বিচাৰি ভকতে তাৰ তলটো খান্দিব ধৰিলে। এটা সময়ত ভাগৰত ভকত ভাগৰুৱা হৈ পৰিল, কিন্তু সোণৰ কলহ বিচাৰি নাপালে। চেক বুজি মদন আৰু তাৰ সংগীয়ে চোৰ বুলি চিঞৰ বাখৰ লগাই ভকতক হাতে লোটে ধৰিলে। হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। বাপুকণ দেউতা আৰু সকলো সাৰ পালে। মধ্যনিশা জুইৰ শিখালৈ ৰাইজ আহি পদূলি পালেহি। ভকতৰ আচল ৰূপ ওলাই পৰিল। মদন আৰু ৰাইজ মিলি ভণ্ড ভকতক লপাথপা দিলে। এনেতে ভদায়ো থানৰ পৰা ভকতে লুকুৱাই ৰখা ৰাইজৰ সমস্ত অলংকাৰ কাপোৰ কানি লৈ বাপুকণ দেউতাৰ চোতালত হাজিৰ হ'ল। সমূহ ৰাইজে ভকতকে গাঁৱত হৈ থকা চুৰি কাৰ্যৰ মূল অপৰাধী বুলি বিবেচিত কৰিলে। ৰাইজে দিয়া চোৰৰ গ্লানি সহ্য কৰিব নোৱাৰি ভকতে সমূহ ৰাইজৰ আগত সকলো কৰ্মকাণ্ডৰ কথা স্বীকাৰ কৰিলে। কেনেকৈ ৰাইজক বলি বিধানৰ নামত জীৱ জন্তু বিচৰা, দক্ষিণাৰ নামত অলংকাৰ আৰু নানান কুকৰ্মৰ দ্বাৰা গাঁওবাসীক বিপথে পৰিচালিত কৰিছিল। অৱশেষত তৰামায়ো নিজৰ ৰূপলৈ ঘূৰি আহিল। তৰামায়ে বাপুকণ দেউতা আৰু ৰাইজক সকলোকে সিহঁতৰ পৰিকল্পনাৰ কথা বিৱৰি ক'লে। গাঁওবাসীয়ে তৰামাই, মদন আৰু ভদাইৰ সাহসিকতাক প্ৰশংসাৰে উপচাই পেলালে। 2 বছৰ পাৰ হ'ল। মদনে চোতালত বহি নিজৰ হাতত থকা সৰু কেঁচুৱাটো নিচুকাই আছে। এনেতে ভদাই আহি উপস্থিত হ'ল চোতালত। তৰামায়ে ঘৰৰ পৰা ওলাই আহি কেঁচুৱাটোক হাতত উঠাই লৈ ভদাই খবৰ ল'লে। ভদাই হাঁহি মাৰি ক'লে, হওক দে মদন, এই ভণ্ড ভকতে তোক গোৰ মাৰি গংগাত পেলালে। নহ'লেনো বাপুকণ দেউতাই তহঁতৰ বিয়াৰ স্বীকৃতি দিলে হয়নে? পিছে কথা এটা শুনিছ নেকি? মাইথানত নতুনকৈ বাবা এজন আহিছে। এওঁ হিমালয়ৰ পাত দেশত তপস্যা কৰি অহা মহাজ্ঞানী পুৰুষ। তহঁতৰ কেঁচুৱাটিৰ নামাকৰণচোন তেওঁৰ হাতে দিয়ে কৰাব পাৰি। কালি ওলাবি নহ'লে এপাক। মদন আৰু তৰামায়ে দুয়ো ভদাইৰ পিনে চকুত থৰ লাগি চাই মিচিকীয়া হাঁহি এটা মাৰিলে।